বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ মই অন্য এক ধৰণৰ ৰেচিপি। সেইটো হৈছে লেমন দহি চিকেন। আহকচোন চাওঁ আগলৈ কেনেকৈ বনাওঁ, কি মছলা ব্যৱহাৰ কৰোঁ। প্ৰথমতে মই চিকেনখিনি ভিনেগাৰ অকণমান আৰু নিমখ অকণমান দি ভালদৰে ধুই ল'লোঁ। এতিয়া মই মেৰিনেটৰ বাবে দৈ 2 চামুচ, হালধি আধা চামুচ, আদা নহৰু বটা 2 চামুচ আৰু চাউলৰ গুড়ি 1 চামুচেৰে পেষ্ট অকণমান বনাই ল'ম। আৰু পিছত চিকেনখিনি তাত এড কৰি ভালদৰে সানি আধা ঘণ্টামানৰ বাবে থৈ দিম। আধা ঘণ্টা পিছত কেৰাহী এখনত কুকিং অইলেৰে মেৰিনেট কৰি থোৱা চিকেনখিনি হাফ ফ্ৰাই কৰি ল'ম। এইদৰে চিকেনটো যেতিয়া ফ্ৰাই এতিয়া দহি চিকেনৰ ৰেচিপিটো বনাবৰ বাবে মই একদম কম সামগ্ৰী ব্যৱহাৰ কৰিম। ইয়াত লৈছোঁ মই 2 খিলা তেজপাত, অকণমান গোটা গৰম মছলা, 3টা কেঁচা জলকীয়া আৰু এচুহা লেবু। লেবু টেঙাখিনি মই এতিয়াই নিদিওঁ, বাকী সামগ্ৰীখিনি এতিয়া সেই চিকেন ফ্ৰাই কৰা তেলখিনিতে এড কৰি অকণমান ভাজি ল'ম। পিছত পিচি থোৱা পিঁয়াজ 2টা এড কৰি ল'ম। লৈ অকণমান ভালদৰে ভাজি লৈ চিকেনখিনি এড কৰি দিম। এতিয়া মই লেবু টেঙাৰ ফ্লেভাৰ অহাৰ কাৰণে লেবু টেঙাৰ বাকলিৰ সেউজীয়া অংশখিনি অকণমান গ্ৰেট কৰি দিম। এতিয়া মই নিমখ 2 চামুচ এড কৰি দিম আৰু লগতে চাকনিখনেৰে মই এই গৰম মছলাবোৰ আঁতৰাই ল'ম, নহ'লে খোৱা গ'লে খুব বেয়া লাগে। সেইকাৰণে এইখিনি আঁতৰাই ল'ম আৰু ইয়াতে চিকেনখিনি অকণমান এড কৰি ল'ম। গ্ৰেভিটো ডাঠ কৰিবৰ কাৰণে মই ইয়াতে 1 চামুচ পিঠাগুড়িৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি ডাঠ কৰিব নিবিচাৰে তেন্তে সেই পিঠাগুড়িখিনি এড নকৰিলেও হ'ব।
এতিয়া একদম শেষত মই ব্লেক পেপাৰ অকণমান ক্ৰাছ কৰি দিম আৰু লগতে অকণমান কেঁচা ধনিয়া পাত কাটি ইয়াতে এড কৰি ল'ম আৰু ছাৰ্ভ কৰাৰ কাৰণে ৰেডি কৰি দিম। কেতিয়াবা আপোনালোকেও ঘৰতে দহি চিকেনৰ ৰেচিপিটো ট্ৰাই কৰি চাবচোন আৰু খাই কেনে পালে মোক কমেণ্টত জনাব। যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানতে এৰিলোঁ। ধন্যবাদ।